Very good morning guys. গা পা ধুলো, গা পা ধুই এতিয়া ভাইটি আহিছে স্কুলৰ পৰা আৰু এই আছে তিনিজনে মিলি গাড়ী ধুম বুলি ভাবি আছো আমি। আহক যোৱাকালি ফোন কৰিছিল বোলে, ফোন ৰিচিভ কৰা নাই। এই ভাই ড্ৰাইভাৰ লাও ভাই একদম এদিকে আনিছে গাড়ীটো মানে এবার একটু কোনা সিধা অলপ সিধা কর, লাগি যাব নেকি? তো গাড়ীটো আনিছিলোঁ, ভাবিলোঁ ইয়াতে ধুম, এতিয়া অলপ খোলা জেগা আছিল, খোলা প্লেচ, তো ইয়াতে ধুম বুলি ভাবিছিলোঁ। এইটো খুটা আৰু এইটো খুটা এইটোৰ কাৰণে আগতে এটা 800 আছিল, সৰু 800 পূৰা আহি গৈছিল। এইটো অলপ ডাঙৰ 800 কৰি, তাৰ কাৰণে এইটো নোসোমায়। তো কি কৰোঁ, তো গাইজ বেক কৰি আছে পুৰা ৰিক্সত, এইফালে চাব পাৰা বেক আইনা। দে হৈছে चार तो निकल गया। গড়বড়ি হৈ গ'ল। এইটো ধান আছে, এইটো শুকাই থৈ দিছে ধান, আৰু গাড়ীটো আছে ইয়াত। তো এইটো যদি ধুওঁ পানীতে আহিব ধানৰ। চাং গাড়ীটো ধোৱা নহ'ল গাইছ, ভণ্টি বোলে মোৰ নখ চাফা কৰি দিয়ে, নখ লেতেৰা দেখা পাইছে। আপোনালোকৰ ভণ্টি যদি আছে এনেকৈ নখ চাফা কৰি দিয়ে নিদিয়ে আপোনালোকৰ ভণ্টিকেইটা, কমেণ্ট কৰি জনাবচোন গাইছ। আমি গাড়ী ধুব খুজিছিলোঁ গাইছ, দুটা দাদা আৰু মই, কিন্তু গাড়ী ধুবৰ কাৰণে এইটো জেগাটো নহ'ল আৰু প্লেচটো নিমিলিল আৰু গাইছ। পিছত ধুম নেকি? পিছত ধুম। এতিয়া আমি চাম মুভি, লাক্কি ভাস্কৰ মুভিটো অলপ ৰিল আহি আছে বাৰে বাৰে। লাক্কি ভাস্কৰ মুভিটো চাওঁ আৰু কেনেকুৱা লাগে। ये दुनिया मुझे कैसे याद रखेगी मैं नहीं जानता। अच्छा आप लोग कैसे याद रखेंगे? তো গাইজ হৈ গ'ল ফিল্ম চোৱা। তো মই এতিয়া কৰিম অলপ যা যোগাৰ, কিহৰ যা যোগাৰ কৰিম আপোনালোকক কৈ আছোঁ পিছত। তো যিখিনি কাম কৰিব লগা আছে কামবোৰ হৈ গ'ল। তাৰপিছত এতিয়া আমি পেকিং কৰিম। পেকিং কৰি পেলাই কালি যাই আছোঁ এটা জেগাত। তো কোনটো জেগাত যাই আছোঁ আপোনালোকক কৈ আছোঁ। তো লগ পাই আছোঁ কালি আৰু এটা নতুন ভিডিঅ' লৈ। আপোনাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। এতিয়া মই যাওঁ এডিটিং কৰিবলৈ। তো টাটা গাইছ।